গৰম সেই গতিকে আমি জোন আৰু মই অলপ হাৱা খাব গৈ আছোঁ আলিচকৰ ফালে গ'লোঁ। এয়া মানুহ সকলোৱে ৰাস্তাত হাৱা খাই আছে। এইবিলাক গৰু ঘোঁৰা ঘূৰি আহি আছে, যিহেতু গধূলি হ'ল সকলোবিলাক ঘোঁৰা ঘূৰি গৈ আছে। ছাগলী এনেকুৱা আৰু গ্ৰাম্য জীৱন এনেকৈ চলি আছে। এয়া চাওক গাইজ, হেই গাইজ, গাঁৱলীয়া জেগা পথাৰৰ মাজৰ সৰু সৰু আলিৰে আমি গৈ আছোঁ। বাৰিষা দুয়োফালে পানী ভৰ্তি হৈ আছে, বোকা, গতিকে বহুত ৰিক্সৰ মাজত যাব লগা হৈছে। এই কাষত মাটি কাটি দিছে, দিবই লাগিব, এইটো যিহেতু কৃষিৰ লগত জড়িত বস্তু। আমাৰ কথা ভাবিলেতো নহয়। একচুৱেলি আমাৰ এইটো মেইন ৰোড নহয়, মেইন ৰোড সেইফালে। আমি পথাৰৰ মাজেৰে দেখিছে এইটো। এইটো এটা পুখুৰী হয়, মানে একচুৱেলি গাঁৱত এনেকৈ পথাৰৰ কোণত, পথাৰ মানে দবলা বুলি কয়, দবলাৰ কোণাত ইনকে সেই দেই, মানে পুখুৰী দেই। বাৰিষা ইয়াত মাছ সোমায়, বহুত ধৰণৰ মাছ থাকে, কাৱৈ, পুঠি, চেং, গৰৈ, বহুত মাছ থাকে। বাৰিষা আমাৰ গাঁৱলীয়া মানুহে এনেকৈ চলে মাছেৰে। ধুনীয়া ৰাস্তা দেখিছেনে নাই? এইটো এটা মাজেৰে কি ধুনীয়াকৈ চাও চাইড লাগে, ধুনীয়াকৈ। অ' মাই গড, মই কেনেকে যাওঁ? মোবাইল আছে, চেণ্ডেল আছে। অ' জন, ইয়াতে এটা মুৰা আছে। গাইজ দেখছা না? গাইজ দেখছা না কি অৱস্থা? গাঁৱত জন্ম হবি। চাওক, এইটো এটা বেৰ, সৰুকৈ বেৰ দিছে ইয়াত। সেই বেঙেনা ৰুইছে, এনেকৈ কিবা কানি ৰুই খাই আছে মানুহবিলাকে। ধুনীয়াকৈ কৰি খাই আছে। ভালেই, কুঁহিয়াৰ ৰুইছে। একচুৱেলি কি জানে, মই যে ক'লো এইমাত্ৰ গাঁৱত জন্ম হ'ব, একচুৱেলি গাঁৱত জন্ম হোৱাবিলাক বহুত লাকি একৰ্ডিং টু মি। চাওক, এইবিলাক পথাৰত পানী ভৰ্তি হৈছে, চব চহাই থৈছে, মানে দুদিনমান পিছত এইবিলাক সেউজীয়া হৈ যাব। এইডাল জামু গাছ, কি ধুনীয়া চিনাৰী গাইজ, আপোনালোকে মিছ কৰিছে। আপোনালোকে গাঁৱত আহিব, কেতিয়াবা দেখুৱাম। দেখিছে, এইবিলাক বৰান পাৰা হৈ গৈছে, মানে ইয়াতে পেক দিলি হ'ল, পেক দিলে ৰুবা পাৰা হ'ব, সেই কথা। জন, তই কিন্তু গোটেই ভিডিঅ'টো নাচা দেই, ইউটিউবত যাব। গাইজ, ভিডিঅ'টো কেনে পালে জনাব। নতুনকৈ ষ্টাৰ্ট কৰিছোঁ। ৰ'ব, মই মুখখন দেখাই দিওঁ। এই গাইজ, গেঞ্জি পিন্ধি আহিছোঁ, গাঁৱলীয়া মানুহ ভাই, কি কৰিবি, দুইখা মানুহ। নতুন প্ৰচেষ্টা, চেনেলটো ছাবস্ক্ৰাইব কৰিব, ভিডিঅ'টো লাইক কৰিব, কমেণ্ট কৰিব, শ্বেয়াৰ কৰিব। গাঁৱলীয়া বস্তু দেখাম। কাষত আমাৰ এটা নদীও আছে, ধুনীয়া নদী। মই সেই ভিউটো দেখাম কেতিয়াবা। ঠিক আছে, বাই।